হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি পথাৰত গৈ আছোঁ কাম কৰিবলৈ, এতিয়া আমি নৰা জ্বলাম। আমি বাম খেতি কৰোঁ আৰু বাম খেতি কৰোঁ ইয়াতে পথাৰতে। আমি প্ৰত্যেক বছৰে বাম খেতি কৰোঁ। এতিয়া আমি যিবিলাক ধান কটাৰ পিছত নৰাবোৰ থাকে, সেই নৰাবোৰ আমি জ্বলাবলৈ গৈ আছোঁ। মই আৰু দেউতা আহিছোঁ। এইবোৰ যিমানখিনি পাৰোঁ জ্বলাম, 2-3 বিঘা। তাৰপিছত আমি চাই থাকক কেনেকৈ জ্বলাওঁ কৰোঁ। তাৰপিছত হাল বোৱাই মাটিবোৰ চাফা কৰিম। চাফা কৰি তাত আমি খেতি কৰিম। আপোনালোকক এটা ষ্টেপ বাই ষ্টেপ দেখাই থাকিম খেতিবোৰ কেনেকুৱা হৈছে, কেনেকৈ কৰিছোঁ, কেনেকৈ এতিয়া আমি নৰা জ্বলাম। তাৰপিছত হাল বাম, হাল বোৱাৰ পিছত আমি মাটি চাফা কৰিম, কেনেকৈ খেতি কৰিম চাই থাকক। আৰু আমাৰ পিছফালে এইবোৰ দেখিছে আলু কৰা আছে, আলু খেতি। আৰু এতিয়া আমি বিলাহী, ৰঙালাও এনেকৈ কৰিম আৰু বিভিন্ন ধৰণৰ খেতি কৰিম। চাই থাকক গাইজ, ৱেলকাম কৰি থাকক, চাই থাকক। আমি এতিয়া মই দেখাবলৈ চেষ্টা কৰি আছোঁ কেনেকৈ জ্বলাম নৰাবোৰ। এয়াই হ'ল নৰা। এইখিনি মাটি আমি তালৈকে এইখিনি খেতি কৰিম। আৰু এইবিলাক চব মাটি খেতি কৰিব এইফালে কৰিছে অলপ বেলেগে, আৰু এইবিলাকো কৰিব। এই পথাৰ আপোনালোকে অলপ দিনৰ পিছত চাব চব খেতিয়ে হ'ব। বৰ্তমান আমি এইখিনি পাই তালৈকে জ্বলাবলৈ চেষ্টা কৰিম এডৰাকৈ, আৰু জ্বলাই লৈ ইয়াতে কাইলৈৰ পৰা হাল বোৱাম। হাল বোৱাই ইয়াতে খেতি কৰিম। আপোনালোকে চাই থাকক গাইজ। আমি জ্বলাই আছোঁ নৰাবোৰ, তেনেকৈ গোটেইবোৰ ফুৰিব লাগিব। ফাইনেলি আমাৰ নৰাবোৰ কটা হৈ গ'ল, পূৰা হৈ গ'ল। আৰু ছাইডবোৰ কাটি কাটি দিছোঁ, কাৰণ ইফালে পথাৰত লাগিবলৈ গোটেই পথাৰখন অলপ জ্বলি গৈ থাকিব। সেইটো কাৰণে আমি ছাইডবোৰ কাচি লৈ পেলাই এতিয়া হাতত কাচি লৈ আছোঁ। কাচি লৈ পেলাই ছাইডবোৰ কাটি দিছোঁ আৰু জ্বলাই দিছোঁ। এতিয়া পৰাপক্ষত ধুনীয়াকৈ জ্বলি গ'ল। আৰু তালৈকে 4 বিঘা মাটি জ্বলোৱা হৈ গ'ল, আৰু 1 বিঘা জ্বলাব আছে। কালিলৈ জ্বলাম, নেক্সট ডে জ্বলাম। আৰু চাই থাকক ভিডিঅ'টো, কেনেকৈ খেতি কৰিম, কি কৰিম, গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম।